নমস্কাৰ প্ৰাইম 24 আছামলৈ স্বাগতম। শিৱসাগৰ জিলাৰ কাষতে আছে ৰেড ডিষ্ট্ৰিক্ট ডিব্ৰুগড়। শিৱসাগৰ যাতে ৰেড ডিষ্ট্ৰিক্ট নহয় তাৰ বাবে শিৱসাগৰ আৰক্ষীয়ে এক অভিযান আৰম্ভ কৰিছে। লকডাউন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ আৰক্ষী। লকডাউনৰ সময়ত বিনা কাৰণত ঘূৰি ফুৰা আৰু চাইকেল চলাই থকা প্ৰায় অৰ্ধশতাধিক ব্যক্তিক বৃহস্পতিবাৰ সন্ধিয়া আটক কৰে শিৱসাগৰ আৰক্ষীয়ে। শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনৰ নেতৃত্বত এই অভিযান চলাই শিৱসাগৰৰ পৰা তমিজত হাজৰিকা প্ৰতিবেদন প্ৰাইম 24 আছাম নৰ্থ ইষ্ট।